নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়পালা। আজি পুনৰ আপোনালোকৰ বাবে বহুকেইটাত চাকৰি আহি গৈছে, বহুকেইটা বিভাগত চাকৰি আহিছে। প্ৰায় 3টা বিভাগত আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু গ্ৰেড 4 পদ মুকলি কৰিছে। কোনকেইটা বিভাগত চাকৰিখিনি আহিছে, লগতে কেনেদৰে আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। ইয়াত আপোনালোকে দৰমহাসমূহ পাব 50,000কৈ টকা, আৰু এই ভিডিঅ'টো চালে আপোনালোকে নিজৰ মোবাইলৰ পৰা আবেদনসমূহ কৰি ল'ব পাৰিব। কি কৰিব লাগিব, কেনেকৈ আবেদন কৰিব লাগিব, সকলোখিনি কথা মই আপোনালোকক এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে আজি জবৰ আপডেটসমূহ পাই থাকে। আহক আজি মই ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক কোৱাৰ দৰে 3টা বিভাগত চাকৰিসমূহ মুকলি হৈছে। আজি প্ৰথম যিটো বিভাগ আহিছে এইটো হৈছে আপোনালোকৰ NSM ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা 2024 বৰ্ষৰ কাৰণে আছে 386টা মেডিকেল অফিচাৰ স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়, আৰু আপোনালোকৰ 2টা বিভাগৰ ভেকেঞ্চি আছে। আপোনালোকে সেইকাৰণে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকৰ কোৱালিফিকেশ্যন অনুযায়ী ভেকেঞ্চিসমূহ পাই থাকিব। ইয়াত আপোনালোকে দেখিব পাইছে নেশ্যনেল হেল্থ মিছন NSM ৰ আণ্ডাৰত আহিছে Assam has invited application for the recruitment of 386টা মেডিকেল অফিচাৰ স্পেচিয়েলিষ্টৰ ভেকেঞ্চি আছে। ইয়াৰ কাৰণে আপোনালোকৰ কন্ট্ৰেকচুৱেল বেচিছত ভেকেঞ্চিসমূহ ওলাই আহিছে। আছাম ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেট, অসমৰ যিসমূহ ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট আছে তেওঁলোকে এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমত চাকৰিসমূহ খালী হৈছে 386টা হয়। দৰমহা আপোনালোকক দিয়া হ'ব 50,000কৈ টকা পাৰ মান্থ আপোনালোকে পাব। আৰু ইয়াৰ কাৰণে দেখা হৈছে NSM আছাম ৰিক্ৰুটমেণ্টৰ কাৰণে, আৰু ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই আৰম্ভ হৈছে 24/2/2024 মানে ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখৰ পৰা। আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আপোনালোকৰ কোনো এক্সাম নহয়, ডাইৰেক্ট আপোনালোকৰ নিযুক্তি হ'ব, মানে ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ পাছ কৰিলে চাকৰিসমূহ হৈ যাব। আপোনালোকৰ ইণ্টাৰভিউসমূহ হ'ব 28 বা 29 ফেব্ৰুৱাৰী 2024 তাৰিখৰ পৰা। কোনখিনি কাৰণে 28 ফেব্ৰুৱাৰী ইণ্টাৰভিউ হ'ব, কোনখিনি পদৰ কাৰণে 29 ফেব্ৰুৱাৰী ইণ্টাৰভিউ হ'ব, মই সেই কথা আপোনালোকক জনাই দিম। অৰ্গেনাইজেশ্যন দেখিব হৈছে NSM আছামৰ হয়। টোটেল পোষ্ট আছে 386টা। জব টাইপ দেখিব হৈছে গভৰ্ণমেণ্ট জব হয়। কেটেগৰী আছে NSM জব, আৰু এপ্লাই মোড আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব না, ইয়াত আবেদন কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকে নিযুক্তিসমূহ পাই যাব। ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি আছে মেডিকেল অফিচাৰ MBBS ৰ কাৰণে ভেকেঞ্চি আছে 338টা। ইয়াৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে 65 বছৰলৈকে। 1 ফেব্ৰুৱাৰী 2024লৈকে আপোনালোকে বয়সসমূহ গণনা কৰা হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে ইয়াৰ কাৰণে আপোনালোকৰ MBBS ডিগ্ৰী লাগিব, মানে মেডিকেল কলেজৰ পৰা আপোনালোকে MBBS ডিগ্ৰী পাছ কৰা হ'ব লাগিব, তেতিয়া আবেদনসমূহ কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ 50,000কৈ দৰমহাসমূহ দিয়া বুলি উল্লেখ কৰিছে। আৰু স্পেচিয়েলিষ্টৰ কাৰণে ভেকেঞ্চি আছে আপোনালোকৰ কিমানটা আছে কৈ দিছোঁ, 48টা। ইয়াৰ কাৰণে আপোনালোকৰ দেখিব পাইছে OG প্ৰেডিকশ্যন এনালাইচিছ, জেনেৰেল চাৰ্জ এনেকুৱা ভেকেঞ্চি আছে। দৰমহা দিয়া হ'ব 70,000 টকা পাৰ মান্থ, আৰু এজ লিমিট আপোনালোকৰ প্ৰায় চেম হয়, 65 বছৰলৈকে আবেদনসমূহ কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে MBBS ডিগ্ৰী, লগতে পোষ্ট গ্ৰেজুৱেট বা ডিচিপ্লিন এখন আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব। এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে একো কৰাৰ প্ৰয়োজন নাই, ডাইৰেক্ট আপোনালোকে ৱাক ইণ্টাৰভিউত আপোনালোকে নিজৰ সম্পূৰ্ণ বায়'ডাটাৰ লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটসমূহ লৈ গ'লে আপোনালোকৰ আবেদনসমূহ হৈ যাব। ইণ্টাৰভিউ শ্বেডিউলটো কৈ দিছোঁ, ডেট হ'ব আপোনালোকৰ 28/2/2024 তাৰিখে ইণ্টাৰভিউ আৰম্ভ হ'ব, আৰু স্পেচিয়েলিষ্টৰ কাৰণে 29 তাৰিখে হ'ব, মেডিকেল অফিচাৰৰ কাৰণে 28 তাৰিখে, স্পেচিয়েলিষ্টৰ কাৰণে 29 তাৰিখে হ'ব। আৰু ৰিপৰ্টিং টাইম আপোনালোকে 10:30 বা 12টাৰ ভিতৰত আপোনালোকে ৰিপৰ্টিং কৰিব লাগিব। আৰু ভেন্যুটো আপোনালোকৰ দিয়া আছে NSM মিছন ডাইৰেক্টৰ শইকীয়া কমাৰ্চিয়েল কমপ্লেক্স, খ্ৰীষ্টাপোষ্ট, গুৱাহাটী ভাবি আপোনালোকে যাব পাৰিব। লগতে যদি আপোনালোকে এডভাৰটাইজমেণ্টখন লাগে আমাক কমেণ্ট কৰিব, কমেণ্টত আপোনালোকে এডভাৰটাইজমেণ্টখন লিংক দিম, লগতে আপোনালোকৰ 28 বা 29 তাৰিখে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এতিয়া আহিলে আমি 2 নম্বৰ যিটো বিভাগ আছে সেই বিভাগটো ভাল ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আপোনালোকৰ 2 নম্বৰ বিভাগটো হৈছে APSC ফালৰ পৰা কিছুমান 16টা প্লেন মেনেজাৰ ভেকেঞ্চি আহিছে। ইয়াৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব আৰু উল্লেখ কৰি দিছে। ইয়াত আপোনালোকে দেখিব পাইছে আছাম পাব্লিক চাৰ্ভিচ কমিশ্যনৰ আণ্ডাৰত ভেকেঞ্চিখিনি আহিছে। ইয়াত আপোনালোকে দেখিব পাইছে আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন হেজ ৰিলিজ এণ্ড এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দা 16টা প্লেন মেনেজাৰ ভেকেঞ্চিখিনি আছে। ক্লাছ 1 আৰু ক্লাছ B জুনিয়ৰ গ্ৰেডৰ কাৰণে ভেকেঞ্চি আহিছে। ইলিজিবল কেণ্ডিডেট অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। অসম লোকসেৱা আয়োগত 16টা ভেকেঞ্চি আছে। আৰু পোষ্টখিনি আহিছে আপোনালোকৰ 24/2/2024 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে 24 তাৰিখৰ পৰা। আৰু লাষ্ট ডেট দিয়া আছে 5/4/2024, মানে আপোনালোকে মে' মাহৰ 5 তাৰিখলৈকে আপোনালোকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি থাকিব পাৰিব। এপ্ৰিল মাহৰ 5 তাৰিখলৈকে আপোনালোকৰ যথেষ্ট সময় আছে। যদি ইণ্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব। টোটেল পোষ্ট আছে 16টা। জব টাইপ আছে APSC জব। এপ্লাই মোড আপোনালোকৰ আছে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। 9 নম্বৰ পোষ্ট আছে আপোনালোকৰ 16টা। কেটেগৰী আছে আপোনালোকে ভেকেঞ্চিখিনি দেখিব পাৰিছে। ইউআৰ কেটেগৰীৰ কাৰণে 9টা আছে, OBC MBC কাৰণে 4টা আছে, SC কাৰণে 1টা আছে, ST প্লেনৰ কাৰণে 1টা আছে, আৰু ST হিলৰ কাৰণে 1টা আছে।
দেখা পাইছে নং অফ ডিপাৰ্টমেণ্ট আপোনালোকে দেখা পাইছে ডেইৰী ডিপাৰ্টমেণ্ট অফ আছাম কাৰণে ভেকেঞ্চি সমূহ আছে ক্লাছ 1 ক্লাছ বি জুনিয়ৰ গ্ৰেড স্কেল অফ পে দিয়া হ'ব 30,000 পৰা 1,10,000 টকা পৰ্যন্ত লগতে গ্ৰেড পে হ'ব 12,700 টকা মোটামুটি 50,000 মানকৈ দৰমহা হ'ব বয়স সমূহ আপোনালোকৰ দিয়া আছে 21 পৰা 38 বছৰ ভিতৰত হ'ব লাগিব আৰু বয়স সমূহ 1/1/2024 জানুৱাৰী মাহৰ 1 তাৰিখলৈকে গণনা কৰা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাইছে কেণ্ডিডেট মাষ্ট হেভ ডিগ্ৰী ইন ডেইৰী টেকনলজিত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব আদাৰ ক্ৰাইটেৰিয়া সমূহ আপোনালোকে দেখিব পাইছে এজ লেজিস্লেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ দিয়া আছে এসটি কাৰণে 5 বছৰ এসটি কাৰণে 5 বছৰ ওবিসি এমবিসি কাৰণে 3 বছৰ পিডব্লিউ কাৰণে 10 বছৰ আৰু ৰেসিডেন্সি আপোনালোকে দেখিব পাইছে এটা কেণ্ডিডেট মাষ্ট এটা পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম হ'ব লাগিব এটা কেণ্ডিডেট মাষ্ট প্ৰডিউচ পিআৰসি থাকিব লাগিব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত জেনেৰেল ইডুকেশ্যনৰ কাৰণে 297 টকা 20 পইচা কৰি দিব লাগিব এসসি এসটি ওবিসি এমবিসি কাৰণে 97 টকা 20 পইচা বিপিএল পিডব্লিউ কাৰণে 47 টকা 20 পইচা আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে দেখিব পাইছে এটো যেটো অফিচিয়েল ওয়েবসাইট তাত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰে যদি এপিএসসি অফিচিয়েল ওয়েবসাইট তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে আৰু আবেদনসমূহ ষ্টাৰ্ট হৈছে 6 মাৰ্চ 2024 পৰা ষ্টাৰ্ট হ'ব 6 মাৰ্চৰ পৰা আৰু লাষ্ট ডেট দিব 5 এপ্ৰিলৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ এপিএসসি অফিচিয়েল ওয়েবসাইটত গৈ আপোনালোকে আবেদনসমূহ কৰিব পাৰিব যদি অফিচিয়েল ওয়েবসাইট বা এডভাৰটাইজমেন্টৰ লিংক লাগে আমাক কমেন্ট কৰিব আমি কমেন্টত অফিচিয়েল ওয়েবসাইটৰ এডভাৰটাইজমেন্ট লিংক আপোনালোকক দি দিম আৰু এতিয়া আমি 3 নম্বৰ যদি বিভাগ আছে তালৈ গৈছে ভিডিও শেষলৈকে চাই থাকিব আজি আপোনালোকৰ বাবে 3 নম্বৰ যদি বিভাগ আহিছে এটো আহিছে আপোনালোকৰ এইমছ গুৱাহাটীৰ ফালৰ পৰা ইয়াত আপোনালোকে দেখিব পাইছে এইমছ গুৱাহাটীৰ ৰিক্ৰুটমেন্ট 2024 কাৰণে আহিছে 4টা ভেকেন্সি দেখিব পাৰিছে ইয়াত দেখিব পাইছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল সায়েন্স এইমছৰ পৰা ভেকেন্সি আছে মানে স্বাস্থ্য বিভাগৰ ভেকেন্সি হয় 4টা মেডিকেল অফিচাৰ নাৰ্ছ কাউন্সিলৰ এণ্ড ডাটা মেনেজাৰৰ ভেকেন্সি এইটো আপোনালোকৰ 3 নম্বৰ বিভাগ হয় ইয়াত আপোনালোকৰ আহিছে এইমছ গুৱাহাটীৰ চাকৰি 4টা খালী পদ দৰমহা দিয়া হ'ব 60,000 টকা পাৰ মান্থ ভেকেন্সি খিনি আপডেট 14 তাৰিখৰ পৰা আৰম্ভ হৈছে মানে মোটামুটি 15 দিন মানে 29 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব গভ জব হয় এইমছ ইয়াৰ কাৰণে অনলাইন যোগে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ প্ৰথম যেটো ভেকেন্সি যেটো মেডিকেল অফিচাৰ এটা আছে ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে এমবিবিএছ ডিগ্ৰী আৰু ইয়াৰ আপোনালোকৰ দৰমহা দিয়া হ'ব 60,000 টকা পাৰ মান্থ এজ লিমিট দিয়া হ'ব 62 বছৰলৈকে 2 নম্বৰ আছে নাৰ্ছৰ ভেকেন্সি ইয়াৰ কাৰণে এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন এএনএম দিয়া আছে এলিমিনেশ্যন আপোনালোকৰ দিয়া হ'ব 20,000 টকা পাৰ মান্থ এজ লিমিটৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 21 বছৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব 3 নম্বৰ আছে কাউন্সিলৰ ভেকেন্সি ইয়াৰ কাৰণে এটা আছে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে গ্ৰেজুৱেট যদি আপোনালোকে বিএ বিএসসি পাছ কৰি দিছে সাইকোলজি সোশ্যাল ওয়ার্ক সোশিয়োলজি এনেকুৱা ধৰণৰ থাকিলে আবেদনসমূহ কৰিব পাৰিব এনুমেলেট 20,000 টকা আপোনালোকক দিয়া হ'ব এজ লিমিট 21 পৰা 40 বছৰৰ ভিতৰত হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 4 নম্বৰ আছে ডাটা মেনেজাৰ ভেকেন্সি ইয়াৰ কাৰণে গ্ৰেজুৱেচন থাকিলে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এডুকেশ্যন দিয়া হ'ব 15,000 টকা এজ লিমিট দিয়া আছে 21 বছৰ পৰা 40 বছৰ আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম লাগিব যিখন ফৰ্মখন আপোনালোকে এইটো জিমেইল দেখিছে psfemsgsy@gmail.com এই ইমেইলটোত আপোনালোকে পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব ইয়াৰ কাৰণে যে আপোনালোকে এপ্লিকেশ্যন ফৰ্ম লাগে আপোনালোকে এনএছএম এইমছ বুলি লিখি কমেন্টত এইমছ উল্লেখ কৰি দিয়ক আমি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখনৰ লিংকো দি দিম আৰু যদি আপোনালোকে অফিচিয়েল ওয়েবসাইট বিচাৰে অফিচিয়েল ওয়েবসাইট বিচাৰিব পাৰে আমি কমেন্টত আপোনালোকৰ অফিচিয়েল ওয়েবসাইটৰ এডভাৰটাইজমেন্টৰ লিংকো দি দিম সেইবাবে আপোনালোকে যদি ইন্টাৰেষ্টেড হয় দেন আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকৰ কিবা লিংকৰ লগা প্ৰয়োজন হয় তেন্তে আমাক কমেন্ট কৰিব কমেন্টত আপোনালোকে কোনটো ডিপাৰ্টমেন্টৰ পৰা লিংক লাগে সেইটো উল্লেখ কৰিলে আমি এডভাৰটাইজমেন্টৰ লিংক লগতে অফিচিয়েল ওয়েবসাইটৰ লিংকো আপোনালোকে পাই যাব আজি ভিডিও ইমানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিলে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈকে পুনৰ নতুন ভিডিওত লগ পাম